নমস্কাৰ, মোৰ ধৰিত্ৰী চেনেলৰ পৰা আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাই যাওক আৰু ভাল লাগিলে লাইক এণ্ড কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। কিয়নো প্ৰথমবাৰৰ বাবে আপোনালোকৰ ওচৰলৈ আহিছোঁ। আপোনালোকক দেখাব বিচাৰিছোঁ যে আসাম পুলিচৰ ইণ্টাৰভিউৰ কাৰণে আমি কেনেদৰেনো প্ৰেক্টিছ কৰোঁ, কেনেদৰেনো খেলা ধূলা কৰোঁ। আজি 3টা বছৰেই হৈ গ'ল। আমাৰ দৰে যদি আপোনালোকো কোনোবা ল'ৰা ছোৱালী ভুক্তভোগী হৈ আছে আসাম পুলিচৰ ক্ষেত্ৰত, তেন্তে মোৰ ভিডিঅ'টো আগবঢ়াই নিবলৈ আপোনালোকক মানে কৈছোঁ, যাতে আপোনালোকে মোৰ ভিডিঅ'টো আগবঢ়াই নিয়ক, সহায় সহযোগিতা কৰক। ইয়াকে কৈ মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকক, আৰু আগলৈ ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ।